Welcome to our YouTube channel, The Learning Tree. Please subscribe to our channel and press the bell icon for future updates. Level up your learning. নমস্কাৰ ওয়েলকাম টু আৱাৰ ইউটিউব চেনেল দা লাৰ্নিং ট্ৰী লেভেল আপ ইউৰ লাৰ্নিং মই তোমালোকৰ আগত মই নৱম শ্ৰেণীৰ ভূগোলৰ ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটো পঢ়াই আছিলোঁ যোৱাটো ক্লাছত মই তোমালোকৰ আগত নদীৰ কাৰ্যসমূহৰ বিষয়ে পঢ়ালোঁ ই এটা হৈছে বাহ্যিক কাৰকৰ বিষয়ে আলোচনা কৰি আছিলোঁ যিহেতু আজি আমি অন্যতম বাহ্যিক কাৰক বতাহৰ বিষয়ে তোমালোকৰ আগত আলোচনা কৰিম বতাহ মানে কি ভূপৃষ্ঠৰ পৰিৱৰ্তন হিচাপে বতাহে কেনেধৰণে কাৰক বা প্ৰভাৱ পেলায় এই বিষয়ে মই তোমালোকৰ আগত আজি আলোচনা কৰিব ওলাইছো বতাহৰ কাৰ্য ভূপৃষ্ঠৰ পৰিৱৰ্তনত এক অন্যতম এই বতাহৰ কাৰ্য বিভিন্ন অঞ্চলত দেখা যায় যদিও ইয়াৰ কাৰ্য মৰুভূমি অঞ্চলত বিশেষ লক্ষ্য কৰিবলগীয়া বতাহে যেতিয়া এঠাইৰ পৰা আন ঠাইলৈ বালিবোৰ কঢ়িয়াই নিয়ে আৰু মৰুভূমি অঞ্চলত সাধাৰণতে ইয়াৰ গছ-গছনিবোৰ কি হয় পাতল হয় পাতবোৰ পাতল হয় সেই বতাহবোৰ কি হয় সহজে ইয়াৰ বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ উৰুৱাই লৈ যায় আৰু ইয়াক কি বুলি কোৱা হয় অৱনমন ইংৰাজীত কি কোৱা হয় ডিফ্লেকশন ইংৰাজীত ইয়াক কোৱা হয় ডিফ্লেকশন আৰু এই অৱনমনৰ দ্বাৰা আমি বতাহৰ অৱনমন মানে কি বুজিছো এই অৱনমনৰ দ্বাৰা যেতিয়া বতাহে বালিবোৰ এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই লৈ ফুৰে ইয়াত ঠায়ে ঠায়ে গাঢ় হয় ঠায়ে ঠায়ে ওখ অঞ্চল হয় কেতিয়াবা এই বালিৰ মৰুভূমি সমূহতো কিছুমান হ্ৰদৰ সৃষ্টি হয় কিন্তু মন কৰিবলগীয়া কথা এইটোৱে যে এই হ্ৰদবোৰত কোনো পানী নাথাকে অকল বালিৰে হ্ৰদ এইবোৰ বালিৰ হ্ৰদ বুলি কোৱা হয় আৰু এই যেতিয়া এই বালিবোৰ এই ঠাইৰ পৰা যেতিয়া ইয়াত গাঢ় হৈ যায় এঠাইলৈ লৈ যায় তেতিয়া কিছুমানত ইয়াত বালিৰ ঠুপ হয় এইবোৰক কি কোৱা হয় বালিয়াৰী বা বালিৰ পাহাৰ বুলি কোৱা হয় আৰু এই বালিৰ অৱনমনৰ ফলত যেতিয়া সঘনাই মৰুভূমিত কিছুমান ধুমুহাৰ সৃষ্টি হয় এই ধুমুহাক আমি কি ক'ম বালিৰ ধুমুহা বুলি ক'ম কি বুলি ক'ম বালিৰ ধুমুহা বুলি ক'ম ইয়াক ইংৰাজীত আমি কি ক'ম ডাষ্ট ষ্টৰ্ম বুলি ক'ম DUST ডাষ্ট STORM ইয়াক আমি কি ক'ম ইংৰাজীত ডাষ্ট ষ্টৰ্ম বুলি ক'ম যেতিয়া এই বালিৰ ধুমুহা বলে তেতিয়া কি হয় এই মৰুভূমিটো কিছুমান ওখ অঞ্চল থাকে এই বালিৰ ধুমুহা যেতিয়া ইয়াৰ পৰা যায় তেতিয়া এই ধুমুহাই কি হয় লগতে বালিৰ লগতে কিছুমান কঠিন পদাৰ্থ শিল আৰু বালিৰ ডাঙৰ টুকুৰা কঢ়িয়াই লৈ যায় ইয়াৰ ফলত এই বালিৰ ধুমুহাৰ যোৱাৰ ফলত এই ওখ পাহাৰবিলাকত এই বালিৰ ধুমুহাৰ কি হয় খুন্দা খায় ইয়াৰ খুন্দা খোৱাৰ ফলত কি হয় এই ওখ বালিৰ হেৰিবিলাক কি হয় ক্ষয় নিয়াই এনেকুৱা অঞ্চল কৰে ওপৰখিনি এনেকে থাকে তলৰখিনি এনেকে ক্ষয় নিয়াই এনেকে জুঙা কৰে কিছুমান ইয়াকে কি কয় অপঘৰ্ষণ বুলি কোৱা হয় অপঘৰ্ষণ আৰু ইয়াক ইংৰাজীত কি হয় এব্ৰেছন এই এব্ৰেছন বা অপঘৰ্ষণৰ ফলতে আমাৰ কি হয় কিছুমান অৱয়ৱৰ সৃষ্টি হয় এই অৱয়ৱবোৰ ভিতৰত উল্লেখ কৰিবলগীয়া হ'ল ইনচেলবাৰ্গ তাৰ পিছত ইয়াৰ পিছতে আহিব ইয়াৰডাং এতিয়া আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে ইনচেলবাৰ্গ মানে কি ইনচেলবাৰ্গ হ'ল এনে এটা বস্তু যিটো আমাৰ যেতিয়া বালিৰ ধুমুহা বলে তেতিয়া আমাৰ ওখ অংশবোৰত কি হয় এই শিল বালিবোৰে খুন্দা খায় ফলত ইয়াৰ এই পাহাৰবোৰ মানে কি ক্ষয় হয় বা অৱক্ষেপন হয় ইয়াৰ ফলত কি হয় এই ওপৰৰ অংশটো এনেকে থাকে আৰু তলৰ অংশবিলাক জুঙা হয় বা পাতল হৈ যায় ইয়াক কি কোৱা হয় ইনচেলবাৰ্গ বুলি কোৱা হয় ইয়াক বালিৰ পাহাৰ ই এটা বালিৰ পাহাৰ হয় আৰু ইয়াৰ পিছতে আহিব আমাৰ কি ইয়াৰডাং মানে কি ইয়াৰডাং মানে হৈছে এইখন ধৰি লও আমি ভূপৃষ্ঠ ইয়াত বালিয়ে ভৰপূৰ হৈ আছে ইয়াত শিল বালি ঢেৰ কিবা কিবি আছে যেতিয়া বালিৰ ধুমুহা বতে ইয়াৰ পৰা বালিবোৰ কঢ়িয়াই লৈ যোৱাৰ ফলত এনেকে কিছুমান এইখিনি পৰা বালি কঢ়িয়াই লৈ গ'ল এইখিনিৰ পৰা বালি কঢ়িয়াই লৈ গ'ল এইখিনিত অলপ ওখ হৈ থাকিল এইখিনিত ডাউন হৈ থাকিল এইখিনিত অলপ ওখ হৈ থাকিল এইখিনিত ডাউন হৈ থাকিল সেইবিলাকে এই শিৰাযুক্ত এই অৱয়ৱটোকে আমি কি বুলি ক'ম ইয়াৰডাং বুলি ক'ম
এই ইয়াৰডাংটো আমি বিশেষকৈ চীনত দেখিবলৈ পাওঁ আৰু এই ইয়াৰডাং শব্দটো বিশেষকৈ চীনৰ তাৰিম অৱবাহিকাৰ লুকনুৰ অঞ্চলত বিশেষকৈ কি হয় চীনৰ তাৰিম অৱবাহিকাৰ লুকনুৰ অঞ্চলৰ স্থানীয় বাসিন্দাসকলে এই ইয়াৰডাং শব্দটো ব্যৱহাৰ কৰিছিল। প্ৰশ্ন পৰীক্ষাত আহিব পাৰে যে ইয়াৰডাং শব্দটো প্ৰথমতে কোনে ব্যৱহাৰ কৰিছিল, মানে এই বিষয়ে আহিলে তেতিয়া আমি লিখিব লাগিব যে তাৰিম অৱবাহিকাৰ লুকনুৰ অঞ্চলৰ স্থানীয় বাসিন্দাসকলে ইয়াক ব্যৱহাৰ কৰিছিল। আমি এই আলোচনাৰ পৰা আমি যি বতাহৰ কাৰ্যৰ পৰা আমি কি গম পালো যে অৱক্ষেপণ কি, ডাষ্ট ষ্টৰ্ম বা বালিৰ ধুমুহা কি, ইয়াৰ অৱনমন কি, এই বিষয়ে আমি নিশ্চয় ক'বলৈ পাৰিম। আৰু বিশেষকৈ ইয়াৰ ইম্পৰ্টেণ্ট কি হ'ল, হোৱাট ইজ ইনচেল ভাৰ্ব। ইনচেল ভাৰ্ব মানে কি, ইনচেল ভাৰ্ব কি, হোৱাট ইজ ইয়াৰডাং কি, এই দুটা কথা এইখিনিৰ আলোচনাৰ পৰা বেছিকৈ মানে কি আহিবলগীয়া বিষয়। এই বতাহৰ কাৰ্যৰ বিষয়ে আমি নিশ্চয় বুজি পালো। ইয়াৰ পিছতে বাহ্যিক কাৰক হিচাপে, ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক হিচাপে আমি কিহৰ আলোচনা কৰিম, হিমবাহ। এতিয়া হিমবাহ বুলি কওঁতে হিমবাহ মানে কি বুজায়? হিমবাহ মানে আমি এইটোৱে বুজো যে আমাৰ দুটা মেৰু আছে, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু। এই মেৰু দুটাত আমাৰ কি হয়, বৰফেৰে আবৃত হৈ থাকে। বছৰটোৰ গোটেই সময়ছোৱা ইয়াত বৰফেৰে আবৃত হৈ থাকে। এই বৰফবিলাক বিভিন্ন প্ৰাকৃতিক ক্ৰিয়াৰ ফলত, ৰদ বতাহ বৰষুণ ফলত এই হিমবাহবিলাক লাহে লাহে ভৈয়ামলৈ বা তললৈ বৈ আহে। এই বৈ অহা কাৰ্যটোকে কি বুলি কোৱা হয়, এই হিমবাহ বুলি কোৱা হয়। হিমবাহ বা ইয়াক ইংৰাজীত কি বুলি কোৱা হয়, গ্লেচিয়াৰ বুলি কোৱা হয়। গ্লেচিয়াৰ বুলি কোৱা হয়। এতিয়া এই হিমবাহবোৰ আমি সাধাৰণতে দুই প্ৰকাৰৰ হিমবাহ পাওঁ। হিমবাহবোৰ আমি সাধাৰণতে কি পাওঁ, দুই প্ৰকাৰৰ হিমবাহ পাওঁ। মহাদেশীয় হিমবাহ, আৰু দুই নম্বৰতে পাওঁ আমি পাৰ্বত্য বা পাহাৰীয়া হিমবাহ। আমি এই মহাদেশীয় হিমবাহ মানে কোনখিনি বুজিম, আমাৰ যিখিনি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত আছে। আৰু এই পাৰ্বত্য পাহাৰীয়া হিমবাহ আমি বুলিলে কি বুজিম, যিবোৰ আমাৰ পাহাৰ পৰ্বত মানে কি হিমালয় পৰ্বতমালাত আছে, আল্পছত আছে, ৰকি পৰ্বতমালা আদি যি মানে কি বৰফৰ বা গ্লেচিয়াৰ সৃষ্টি হয়, সেইবিলাকে আমি কি ক'ম, পাৰ্বত্য বা পাহাৰীয়া হিমবাহ বুলি ক'ম। এতিয়া আমি এই মহাদেশীয় হিমবাহৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এই মহাদেশীয় হিমবাহসমূহ কি হয়, আমি উত্তৰ মেৰু আৰু দক্ষিণ মেৰুত আছে বুলি গম পালো। এই হিমবাহসমূহ অতি লেহেমীয়া গতিত ভৈয়ামলৈ নামি আহে। ই এদিনত 1 মিটাৰ, যেতিয়া ৰদ পৰে বৰষুণ হয় বিভিন্ন বতাহ হয় তেতিয়া এই ঘৰ্ষণ হয়, কি হয় ইয়াত এইবোৰ গলি তললৈ নামি আহে। ই এদিনত কিমানকে নামি আহে, এই মহাদেশীয় হিমবাহসমূহ 1 মিটাৰকে নামি আহে। এদিনত 1 মিটাৰ, এইটো আনুমানিক গড় হিচাপে ধৰি লৈছে। এদিনত কিমান আহে, এদিনত 1 মিটাৰ নামি আহে। ইয়াৰ পিছত আমাৰ পাৰ্বত্য বা পাহাৰৰ হিমবাহ বুলি ক'লে আমি বিশেষকৈ ক'ত দেখা পাওঁ, ৰকি পৰ্বতমালাত দেখা পাওঁ। ক'ত দেখা পাওঁ, ৰকি, আল্পছ আৰু হিমালয় আদি পৰ্বতমালাত দেখা পাওঁ। নিশ্চয় আমাৰ ভাৰতবৰ্ষৰ কথা মন কৰিলে আমি দেখো যে জম্মু আৰু কাশ্মীৰ এই অঞ্চলত আমাৰ কি প্ৰায় 12 মাহ বুলি ক'লেও ভুল নহ'ব, প্ৰায় 12 মাহে এই আমাৰ হিমবাহ তোমালোকৰ আমি দেখা পোৱা যায়। এই হিমবাহসমূহ যেতিয়া তললৈ নামি আহে ই কি হয়, ইউ আকৃতিৰ দৰে হয়। মানে কি ইয়াৰ পৰা নামি আহে, ইয়াৰ পৰা নামি আহে, এই হিমবাহসমূহ এনেকে আহি একলগ হয় আৰু তলত পৰে। এই হিমবাহসমূহ কি হয়, ইউ আকৃতিৰ দৰে দেখা যায়। আৰু যেতিয়া এই পাহাৰৰ পৰা যেতিয়া এই হিমবাহবোৰ নামি আহিব তেতিয়া কি হয়, ইয়াত খনন হয় বা অৱক্ষেপণ হয়।
ই কি হয় ই লাষ্টত কি হয় জোঙা আকৃতিৰ হৈ যায় এই খহি হিমবাহবোৰ নামি অহাৰ ফলত ইয়াত কি হয় জোঙা আকৃতিৰ হৈ যায় আমি নিশ্চয় আমি দেখিছো জোঙা আকৃতিৰ হৈ যায় এই জোঙা আকৃতিৰ কি কোৱা হয় গ্লেচিয়াৰ হৰ্ন বা হিমবাহ শৃংগ গ্লেচিয়াৰ হৰ্ন বা হিমবাহ শৃংগ এতিয়া আমি গম পালো যে এই হিমবাহবোৰ তললৈ নামি আহে আৰু এইবোৰে কি হয় ওপৰৰ ক্ষয় কৰাৰ ফলত ইয়াতে জোঙাৰ সৃষ্টি কৰে এইটো কি বুলি কোৱা হয় গ্লেচিয়াৰ হৰ্ন বা হিমবাহৰ কি কয় শৃংগ বুলি কম এই হিমবাহসমূহ যেতিয়া আমাৰ তললৈ নামি আহে ইয়াত কি হয় কিছুমান গেট মানে কি আমি আগতে পঢ়ি আহিছো গেট মানে কিছুমান সেডিমেন্ট বুলি কম আমি সেইবোৰ যেতিয়া কঢ়িয়াই লৈ আনে এই গেটবোৰক আমি কি বুলি কম গ্ৰাব বুলি কম গ্ৰাব ইয়াক ইংৰাজীত কি কম মৰেইন এইবোৰ হল গ্ৰাব এই গ্ৰাববোৰ সাধাৰণতে আমি 4 প্ৰকাৰৰ গ্ৰাব পাওঁ গ্ৰাব আমি কেই প্ৰকাৰৰ পাওঁ 4 প্ৰকাৰৰ গ্ৰাব পাওঁ পাৰ্শ্ব গ্ৰাব 1 নম্বৰতে পাৰ্শ্ব গ্ৰাব 2 নম্বৰতে মধ্য গ্ৰাব 3 নম্বৰতে ভূমি গ্ৰাব 4 নম্বৰতে তোমালোকৰ প্ৰান্ত গ্ৰাব এতিয়া আমি তোমালোকৰ পাৰ্শ্ব গ্ৰাবৰ বিষয়ে আলোচনা কৰিম পাৰ্শ্ব গ্ৰাব মানে কি পাৰ্শ্ব গ্ৰাব ইংৰাজীত কয় লেটাৰেল মৰেইন বুলিলে আমি এটাই বুজো যে দুটা পাহাৰ আছে ইয়াত এটা পাহাৰ আছে এই দুটা পাহাৰৰ মাজেদি কি হয় গ্লেচিয়াৰ বৈ আহিছে বৈ আহোতে কি হয় এই সাইডেদি গ্লেচিয়াৰ সাইডেদি আমাৰ সেডিমেন্ট বা গ্ৰাববোৰ লৈ আনিছে ইয়াকে কি কয় পাৰ্শ্ব গ্ৰাব বুলি কয় আমি এটোৱে বুজিলো যে পাহাৰৰ যেতিয়া গ্ৰাববোৰ গ্লেচিয়াৰবোৰ নামি আহে তেতিয়া কি হয় যেতিয়া দুই পাৰেদি কঢ়িয়াই লৈ আনে মানে কি গ্লেচিয়াৰ দুই কাষেদি আহে এই গ্ৰাববোৰ তেতিয়া আমি কি কম ইয়াক পাৰ্শ্ব গ্ৰাব বুলি কম ইয়াৰ পিছতে আহিব তোমাৰ মধ্য গ্ৰাব ইয়াৰ পিছতে আহিব তোমালোকৰ মধ্য গ্ৰাব মানে মেডিয়েল মৰেইন মানে কি মেডিয়েল মানে হৈছে এনেকুৱা ধৰণৰ বস্তু যেতিয়া পাহাৰ ইয়াত এটা আছে ইয়াত এটা আছে ধৰি ললো এয়া পাও আহিছে এয়া পাও ওলাইছে আৰু এয়া পাও আহিছে এতিয়া তিনিটা ঠাইৰ পৰা আহি কি হৈছে একে ঠাইতে যোগ হৈছে একে ঠাইতে যোগ হোৱাৰ ফলত কি হ'ল ইয়াৰ পৰা আহিছে ইয়াত লগ খাইছে ইয়াৰ পৰা আহিছে ইয়াতো লগ খাইছে মাজেদি আহিছে ইয়াৰ মানে কি গ্ৰাব মানে কি সেডিমেন্ট বিলাক ইয়াৰ পৰা আহিছে ইয়াতে লগ খাইছে এতিয়া কি হ'ল এই তিনি ফালৰ পৰা চাৰি ফালৰ পৰা আহি সেডিমেন্ট বিলাক একেলগে লগ খাইছে বা গ্ৰাব বিলাক একেলগে লগ খাইছে ইয়া কি হ'ল এই হিমবাহটো মাজেদি আহিছে ইয়াকে কোৱা হয় কি মধ্য গ্ৰাব ইয়াৰ পিছতে আহিব আমাৰ কি ভূমি গ্ৰাব গ্ৰাউণ্ড মৰেইন আৰু ভূমিগ্ৰাব হ'ল আমাৰ যেতিয়া এটা পাহাৰৰ বা দুটা পাহাৰৰ বা অসংখ্য পাহাৰৰ মাজেদি যেতিয়া এই গ্ৰাবসমূহ বৈ আহিব তেতিয়া আমাৰ কিছুমান কি হয় গ্ৰাব এই যি বৰফৰ টুকুৰা মানে কি আমাৰ গ্লেচিয়াৰবোৰৰ তলেদি আহে মানে কি ভূমিয়েদি আহে গ্লেচিয়াৰবিলাকৰ তলেদি আহে মানে কি গোটেই যিটো এলেকা হিমবাহবিলাক বৈ অহা এলেকা যিটো গোটেইটো এলেকাত কিছুমান তলেদি আহে এইবোৰ যিবোৰ মানে কি সাইডেদি আহিব নোৱাৰে আৰু কঠিন হয় সেইবিলাককে কোৱা হয় ভূমিগ্ৰাব মানে কি মাজেদি আহে বা গ্লেচিয়াৰ তলেদি আহে ইয়াৰ পিছতে আহিব আমাৰ প্ৰান্ত গ্ৰাব
প্ৰান্তগ্ৰাফ ইয়াক ইংৰাজীত কি বুলি কোৱা হ'ব টাৰ্মিনেল বা এণ্ড মৰেইন এই প্ৰান্তগ্ৰাফ কি যেতিয়া এই গ্লেচিয়াৰবোৰ বৈ অহাৰ ফলত আমাৰ য'ত গ্লেচিয়াৰবোৰ জমা হ'ব তাত এটা উষ্ণ জলবায়ু মানে কি প্ৰভাৱ পৰে তেতিয়া এই উষ্ণ জলবায়ু প্ৰভাৱ পৰাৰ লগে লগে কি হয় এই গ্লেচিয়াৰবোৰ গলিব ধৰাৰ ভিতৰত সেই ঠাইখিনিতে এই কঠিন গ্ৰাফবোৰ যিবোৰ বেছি দূৰলৈ উটুৱাই নিব নোৱাৰে সেইবোৰ এই য'ত গলিবলৈ ধৰে তাতে জমা হয় ভাই এই তাকে কোৱা হয় প্ৰান্তিগ্ৰাফ বা টাৰ্মিনেল মৰেইন আজি আমি বাহ্যকাৰক হিচাপে কি আলোচনা কৰিলো হিমবাহৰ কাৰ্য আৰু বতাহৰ কাৰ্য আলোচনা কৰিলো ইয়াৰ পৰা বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে যে গ্ৰাফ মানে কি বিভিন্ন চিত্ৰ আঁকি বুজাই দিয়া মই তোমালোকক বিভিন্ন ধৰণৰ গ্ৰাফৰ পাৰ্শ্বগ্ৰাফ কি মধ্যগ্ৰাফ কি কেনেকৈ হয় চিত্ৰ আঁকি বুজাই দিছো তেনেকৈ জাস্ট দেখুৱাই দিলে হ'ল আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আহিব পাৰে পাঠটো বুজাবলৈ আৰু অলপ আছে আৰু এটা ক্লাছ লাগিব বাকি শেষ হোৱাৰ পিছত মই পাঠটোৰ পৰা সম্ভাৱ্য প্ৰশ্নসমূহ তোমালোকৰ লগত আলোচনা কৰিম আশা কৰিলো তোমালোকে বুজি পাবা কিবা মানে কি খুকুজা থাকিলে কমেন্ট সেকশনত জনাবা নিশ্চয় সহায় কৰিবলৈ চেষ্টা কৰিম ধন্যবাদ